তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল NTCS Assam। তো গাইজ বহুতৰে এনেকুৱা এটা প্ৰব্লেম হৈ আছে যে মানে কি মনে বিচৰা ট্ৰেডটো আৰু মনে বিচৰা কলেজখনত মানে কি চিট পোৱা নাই। তো তেওঁলোকৰ মানে কি উপায় আছে, তেওঁলোকৰ কাৰণে কি উপায় আছে, কিবা প্ৰচেছ আছে নেকি? মানে কি মনে বিচৰা ট্ৰেডটো যিহেতু চিট পোৱা নাই বা কলেজখনত চিট পোৱা নাই, তো তেওঁলোকে মানে মনে যিটো ট্ৰেডত কৰিম বুলি ভাবিছিল, তো সেইটো ট্ৰেডত পাবলৈ কি কৰিব লাগিব, কিবা প্ৰচেছ আছে নেকি? তো গতিকে সকলোবোৰ তথ্য এইটো ভিডিঅ'ত জনাই আছোঁ। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাব। আৰু গাইজ মানে ইয়াৰ আগৰ ভিডিঅ'টোত মানে কি মই লাইক এম ৰাখিছিলোঁ মই 110টা। তো আপোনালোকে মানে কি জল্দি কৰি যাবে, বহুত ধন্যবাদ আপোনালোকক। আৰু আজিৰ এইটো ভিডিঅ'ত মানে কি 150টা মানে 150টা লাইক এম ৰাখিছোঁ, আপোনালোকে কৰি দিব বুলি মই বহুত আশাবাদী। তো গতিকে আপোনালোকে জল্দি কৰি দিব। তো আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, তো আপোনালোকে এনেকুৱা আপডেটবোৰ পাই থাকিব প্ৰথমতে। আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা আপোনালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰি লওক। আৰু ইয়াতো আহি আছে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। আৰু হোৱাটছআপ গ্ৰুপটো যদি এতিয়ালৈকে যদি জইন হোৱা নাই আপোনালোকে জইন হৈ ল'ব পাৰে, তাত মানে কি ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে। তো গতিকে এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মনে বিচৰা ট্ৰেডটোত আৰু মনে বিচৰা কলেজখনত যে চিট পোৱা নাই কি কৰিব লাগিব, সকলোবোৰ তথ্য মই এইটো ভিডিঅ'ত জনাইছোঁ। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। তো গাইজ যিহেতু মানে কি আপোনালোকে মনে বিচৰা ট্ৰেডটোত আৰু মনে বিচৰা কলেজখনত আপোনালোকে চিট পোৱা নাই, তো তেওঁলোকে কি কৰিব? তো চাওক, মানে মই আপোনালোকক কৈ আছোঁ, ধৰি লওক আপোনালোকে মানে কি গুৱাহাটী ITIত পঢ়িম বুলি ভাবিছিল, ধৰক মানে বা বৰপেটা বা নলবাৰী মানে তেনেকুৱা ITI কলেজত পঢ়িম বুলি ভাবিছিল, কিন্তু পালে হ'ল বেলেগ কলেজত। এতিয়া যিখন কলেজত আপোনালোকে চিট পাইছে সেইখন কলেজত যাই কিনে আপোনালোকে এডমিশ্যনটো ল'বই লাগিব, সেইটো মাষ্ট বি। মানে সেইটোত আপোনালোকে এডমিশ্যনটো ল'বই লাগিব। এডমিশ্যনটো লোৱা হোৱাৰ পিছত মানে কি আপোনালোকে মানে নেক্সট মানে প্ৰচেছবোৰ কৰিব পাৰিব। এতিয়া ধৰক এডমিশ্যনটো ল'লে, এডমিশ্যনটো লোৱাৰ পিছত তাত সুধিব যে আপোনালোকে মানে আনফ্ৰিজ কৰিব নে ফ্ৰিজ কৰিব। যদি আপোনালোকে যদি কয় আনফ্ৰিজ কৰিম, আনফ্ৰিজ কৰিলে তেওঁলোকে আনফ্ৰিজ কৰি দিব। আনফ্ৰিজ কৰি দিয়াৰ লগে লগে মানে কি আপোনালোকে মানে নেক্সট চিট এলটমেণ্ট লেটাৰ ওলালৈ আপোনালোকে মানে ৰখিব পাৰিব। আৰু মানে ফ্ৰিজ কৰে যদি তেতিয়া আপোনালোকে ফিক্স হৈ যাব। এতিয়া মানে কি ভাবিব পাৰে যে নেক্সট কাউন্সিলিং মানে কি হ'ব নেকি? চাওক, নেক্সট কাউন্সিলিং যিহেতু নহয়, ডাইৰেক্ট ফাৰ্ষ্ট কাউন্সিলিঙৰ দৰে চিট এলটমেণ্ট লেটাৰ ডাইৰেক্ট ওলাই যাব ছেকেণ্ড কাউন্সিলিঙত। তো এতিয়া আনফ্ৰিজ আৰু ফ্ৰিজৰ মাজত বহুতে সুধিব পাৰে যে পাৰ্থক্যটো কি, আনফ্ৰিজ আৰু ফ্ৰিজৰ মাজত পাৰ্থক্যটো কি? তো চাওক, আনফ্ৰিজ আৰু ফ্ৰিজৰ মাজত পাৰ্থক্যটো হ'ল যে আনফ্ৰিজ যদি কৰে আপোনালোকে, আনফ্ৰিজ কৰিলে মানে কি নেক্সট কাউন্সিলিং কৰিব পাৰিব। আৰু যদি ফ্ৰিজ কৰে সেইখন কলেজতে মানে কি যদি ফ্ৰিজ কৰি আহে তেতিয়া আপোনালোকে সেইখন কলেজতে ফিক্স হৈ যাব। তো সেইটোৱে। তো এতিয়া মানে কি আনফ্ৰিজ কৰিলে এটা বেয়া, মানে ফাৰ্ষ্ট কাউন্সিলিং যিহেতু যিসকলে চিট পাইছে তেওঁলোকে যদি ফাৰ্ষ্ট কাউন্সিলিঙতে যদি আনফ্ৰিজ কৰে তেতিয়া মানে কি এটা বেয়া, মানে কি যিহেতু ফাৰ্ষ্ট কাউন্সিলিঙৰ ট্ৰেড চিলেকশ্যন য'ত কৰিছিল তাৰ অনুযায়ী মানে কি আপোনালোকৰ ডাইৰেক্ট চিট এলটমেণ্ট লেটাৰ ওলাব ছেকেণ্ড কাউন্সিলিঙত, তাতো কোনো ধৰণৰ মানে কি কাউন্সিলিং নহয়। তো সেইকাৰণে মানে কি যিটো ট্ৰেডত বৰ্তমান চিট পাইছে সেইটো ট্ৰেডত যদি আপোনালোকে আনফ্ৰিজ কৰি আহে, তো নেক্সট কাউন্সিলিঙত মানে ছেকেণ্ড কাউন্সিলিঙতো সেইটো ট্ৰেডতে মানে চিট পোৱাটো চান্সেছটো বহুতখিনি বেছি থাকে। তো সেইকাৰণে মানে কি আপোনালোকে যদি ছেকেণ্ড কাউন্সিলিঙত যদি চিট পালে হয় তেতিয়া মানে কি আপোনালোকে থাৰ্ড কাউন্সিলিংটো কৰিলে মানে কি নতুন আপোনালোকে মানে ট্ৰেড এটাত চিলেক্ট কৰিব পাৰিলে হয়, বা তেতিয়া মানে কি বেলেগ এটা ট্ৰেডত আপোনালোকে চিট পোৱাটো চান্সটো বহুতখিনি বেছি থাকিল হয়। তো সেইটোৱে। এতিয়া আপোনালোকে টেনশ্যন ল'ব নালাগে, কাৰণ যিহেতু বহুতে মানে কি আনফ্ৰিজ কৰি আহিব খুজিছে। তো হয়তো যিসকলে আনফ্ৰিজ কৰি আহিব খুজিছে, তো তেওঁলোকে আনফ্ৰিজ কৰি আনফ্ৰিজ কৰি ধৰক অহাৰ পিছত মানে কি আপোনালোকে নেক্সটলৈ ৰখি থাকিব। এতিয়া মানে কি আপোনালোকে এডমিশ্যন ফিজটো দিবই লাগিব। তাত এডমিশ্যন ফিজটো দিয়াৰ পিছতহে আপোনালোকে মানে কি আনফ্ৰিজটো কৰিব পাৰিব। এতিয়া যেতিয়া এডমিশ্যন ফিজটো দিব, এডমিশ্যন ফিজটো যিমানখিনি হয় সেইখিনি দিয়াৰ পিছত মানে কি নেক্সট এখন ধৰক মানে যোৰহাটত আপোনালোকে মানে এডমিশ্যন লৈ আহিলে, যিখন কলেজত পাইছে সেইখনত লৈ আহিলে, কিন্তু নেক্সট কাউন্সিলিঙত যদি আপোনালোকে গুৱাহাটী ITIত যদি চিট পায় তেতিয়া মানে কি সেইখন কলেজতো আপোনালোকে এডমিশ্যনটো ল'ব যাব লাগিব। এডমিশ্যনটো ল'ব যোৱাৰ পিছত আপোনালোকৰ মানে কি পে'মেণ্ট ৰিচিপ্টখন তাত দেখুৱাই দিলে হয়তো মানে কি সেই কলেজ ৱাইজ আপোনালোকক মানে কি দি দিব, তেনেকৈ মানে কি পইচাটো আপোনালোকক ট্ৰেন্সফাৰ কৰি দি দিব কলেজ ৱাইজ। তো কিছুমান কলেজত মানে কি তেনেকৈ নেদে, ডাইৰেক্ট মানে কেইদিনমান পিছত দিয়ে। তো কিছুমান কলেজত হয়তো সিদিনত দিব পাৰে, লগে দিয়ে মানে ডাইৰেক্ট মানে ট্ৰেন্সফাৰ কৰি দিব পাৰে। তো সেইটোৱে। তো তাৰ কলেজৰ লগত মানে কি কণ্টেক্ট কৰিলে ধুনীয়াকৈ দি দিব। তো যিখিনি মানে কি আছিল আপোনালোকৰ ডাউট সেইখিনি মই আপোনালোকক ধুনীয়াকৈ মই বুজাই দিলোঁ। আপোনালোকে কিবা যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। তো এতিয়া মনে বিচৰা ট্ৰেডটো যদি নাপায় আপোনালোকে আনফ্ৰিজ কৰি আহিব লাগিব। আনফ্ৰিজ কৰি আহিলে নেক্সট কাউন্সিলিং কৰিব পাৰিব। তো এইটোৱে। এতিয়া গতিকে আনফ্ৰিজ আৰু ফ্ৰিজৰ মাজতো গমটো পালেই কি মানে পাৰ্থক্যটো। তো আনফ্ৰিজ মানে হ'ল মানে আপোনালোকে নেক্সট কাউন্সিলিং কৰিব পাৰিব আনফ্ৰিজ কৰিলে, আৰু যদি ফ্ৰিজ কৰি আহে তেতিয়া আপোনালোকে ডাইৰেক্ট সেইখন কলেজতে ফিক্স হৈ যাব। তো এইটোৱে। আৰু কিবা যদি মানে কি আপোনালোকৰ যদি ভুল থাকে আপোনালোকে কমেণ্ট কৰি জনাব। তো গতিকে এইখিনি আছিল আজিলৈ, এইখিনি বাই বাই। আৰু নেক্সট এটা ভিডিঅ' আহিছে মানে কি ডকুমেণ্টৰ ওপৰত, গতিকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়া আপোনালোকে মানে নতুন ভিডিঅ'বোৰ পাই থাকিব। তো আজিলৈ এইখিনি বাই।